কৰিছিলোঁ আৰু মোৰ লগতে মোৰ ডান্স টিচাৰ দীপিকা মেম আৰু ৰে ছাৰ আৰু মোৰ মা পাপাও বহুত কষ্ট কৰিছিল। হয় হয় তাতে এক্সপিৰিয়েঞ্চ কিবা কওক কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিল এই ডিউৰিং চেম্পিয়নশ্বিপ যেতিয়া মই DIT লিটিল মাষ্টাৰত গৈছিলোঁ তেতিয়া মই বহুত এক্সাইটেড আছিলোঁ ৰেমো ছাৰ সোণালী মেম মণিৰয় মেমক চাবলৈ কাৰণে তাহাঁতৰ আগত ডান্স কৰিবৰ কাৰণে আৰু তাৰপিছত মই বেবব ছাৰৰ টীমত আছিলোঁ তেতিয়া মোৰ ইমান ভাল লাগিলে আৰু বেবব ছাৰে মোক ইমান ধেৰ ফ্লিপছ প্ৰপছৰ লগত ডান্স শিকাব মানে প্ৰপছৰ লগত ডান্স কৰিব শিকালে আৰু মোক ধেৰ ডান্স ষ্টাইল শিকালে। নিউ প্ৰজন্মক উঠি অহা সৰু সৰু বাচ্চা ডান্সৰ মেছেজ দিব বিচাৰে মই তাহাঁতক ক'ব বিচাৰিছোঁ কি কষ্ট কৰি থাকক আৰু যেতিয়াও আপুনি ৰিজেক্ট হয় তেতিয়াই আপুনি চিলেক্ট হয়। বঢ়িয়া আৰু কিমান দিনৰ পৰা আপুনি এই ডান্সটো প্ৰেক্টিছ কৰি আছে? মই 2 বছৰৰ পৰা।